এতিয়া আমি আহি পালাজি পালোঁ দেখা আছিল বাৰ পৰা লোৱা আজি ল'লোঁ আৰু এতিয়া হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰ ভালে। মই এতিয়া বনাই আছোঁ কেক, আৰু কেক কিয় বনাই আছোঁ আপোনালোকে গম পাব ৰাতি 12 বজাত। The next day. হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। এতিয়া হৈছে ৰাতিপুৱা আৰু ভাবিছিলোঁ ৰাতি কাটিম, কিন্তু এতিয়া মায়ে যোৱাৰ আগতে কাটিম। আপোনালোকে চাই থাকিব। মই উঠি মুখটো ধুইছোঁ, একো বেলেগ ক'ব ইচ্ছা নাই। চাহ বহাওঁ আৰু ইফালে কেকটো কাটোঁ আৰু গধূলি বেলেগ কিবা হ'ব। আৰু মই আজি ফাৰ্ষ্ট টাইম মানে এনেদৰে ঘৰতে কেক বনাইছোঁ। তাকো কেক খোৱা নাই, তথাপিতো খাবলৈ ভালেই হৈছে বাৰু। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে। দেউতাক খুৱাই দিম, দেউতাক ভাজি। A few moments later. আৰু এতিয়া আছোঁ ফাৰ্মাচীত। তাৰপাছত 4টা বজাত যাম, পোষ্ট অফিচত যাম। মই এটিএমখন আহিছে, এটিএম আনিম। তাৰপাছত কেক আনিব যাম, আৰু কাৰ পৰা কেক লওঁ আপোনালোকে চাই থাকিব। গতিকে আৰু মাও গম নাপায়, গম পোৱাৰ পিছত কি হয় নাজানো। প্ৰথমতে এটিএম ল'ম, তাৰপাছত ঘৰত যাম, কিবা অলপ খাই পেলাই কেক আনিব যাম। আৰু আজি বহুত অপেক্ষাৰ পাছত মোৰ এটিএমখন আহিলে। এতিয়া পিন ক'ড বনাওঁ আৰু তাৰপাছত ঘৰলৈ যাওঁ। ফ্ৰেণ্ডছ, এতিয়া কেক আনিব গৈ আছোঁ, আৰু এতিয়া আমি পাইছোঁ বেহাৰবাৰী। আৰু ক'ত কেক আনিব গৈ আছোঁ আপোনালোকে চাই থাকিব। আৰু এতিয়া হেলমেটটো পিন্ধি লওঁ, হেলমেটটো নিপিন্ধাৰ আগতে ভিডিঅ'টো বনাই লৈছোঁ। এতিয়া ধুনীয়াকৈ পিন্ধি লওঁ, আৰু ক'ত গৈ আছোঁ আপোনালোকে চাই থাকিব। অংকিতা বাৰ পৰা কেক লৈছোঁ। আমাৰ ইয়াতে থাকে গণেশপাৰাত। তাৰপাছত গম পালোঁ তেনেকৈ। তোমাৰ চেনেলটোৰ নাম কি আছিলে? ৰিয়া 21 ব্লগ। ৰিয়া 21। আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লগতে আজি মোৰ পৰা কেক লৈছে। তাই এতিয়া কেনেকুৱা পাই জনাব আপোনালোককো। বহুত আশা আছিল বাৰ পৰা লোৱা, আজি ল'লোঁ আৰু এতিয়া আৰু পিছত লগ পাম কেতিয়াবা। তাইৰ লগতে মোক চকলেট এটাও দিছে, বাৰ কাৰণে মৰমত আৰু ছাবস্ক্ৰাইবাৰ হিচাপত। ঠিক আছে, পিছত লগ পাম, ভালকৈ কথা চথা পাতিম, আমাৰ ঘৰতো মাতিম। এতিয়া হ'ব দিয়া। লৈ ল'লোঁ, লাজো লাগিছে অৱশ্যে। আৰু আপোনালোকে হয়তো বহুতে অংকিতা বাক চিনিয়ে পায়। অংকিতা বাই মানে আগতে কেক বনাইছিলে, এতিয়া আকৌ নতুনকৈ কেকৰ বিজনেছটো ষ্টাৰ্ট কৰিছে। মই দি দিছোঁ ইনষ্টাগ্ৰাম আইডিটো, যদি আপোনালোকক লাগে তেনেহ'লে কণ্টেক্ট কৰিব পাৰে। আৰু এতিয়া আহি পেলাই ভৰি হাত ধুই ধুনীয়াকৈ বেলুন ডেক'ৰেশ্যন কৰাত লাগি গৈছোঁ। এনেই অকণমান সৰুকৈ হ'লেও মানে ধুনীয়াকৈ সজাব চেষ্টা কৰিছোঁ। Oh my God. আৰু কেকটো ইমান ধুনীয়াকৈ মানে দিছে, যেনেকুৱা ধৰণৰ বিচাৰিছিলোঁ তেনেকুৱাই পাইছোঁ। বহুত ভাল লাগিছে। আৰু লোকেশ্যনটো হৈছে গণেশপাৰা, গুৱাহাটীৰ। গতিকে আপোনালোকে লাগিলে কণ্টেক্ট কৰিব। আৰু এতিয়া আমি ষ্টাৰ্ট কৰোঁ মাৰ বাবে।
চাহৰ বাবে এইখিনি যোগাৰ লৈ আহিছিলোঁ আৰু এইফালে মায়ে ধুনীয়াকৈ শৰাইখন আগবঢ়াইছে গধূলি আৰু প্লেট নাই আৰু মই আহোঁতে মানে প্লেট আনিব পাহৰি গ'লোঁ আৰু যিহেতু বৰষুণ দি আছে ৰাস্তাটো ইমান পিছল মানে আমাৰ সেইকাৰণে নগ'লোঁ আৰু যিহেতু নিজৰ নিচিনা আগতে এডজাষ্ট কৰি লৈছে সকলোৱে তাৰপাছত আৰু এটা কথা আমাৰ ঘৰৰ কিছুমান কাম চলি আছে সেইবাবে মানে ঘৰৰ বস্তুবোৰ ঠিক কৰা হোৱা নাই ৰুমটো খুৰীহঁত আৰু মাহীহঁতক মাতি পেলাই যিখিনি পাৰিছোঁ আৰু ঘৰুৱাভাৱে সকলোৱে বহি আছোঁ যিহেতু ঘৰৰ কাম চলি আছে বস্তুবোৰ ঠিক কৰা নাই চিদিলি ভিদিলি হৈ আছে গতিকে কোনো একো ভুল নধৰিব এতিয়া সকলোবোৰ গ'ল আৰু আজি যিহেতু শনিবাৰ সেইকাৰণে আমাৰ মাছ মাংস নচলে পনীৰকে আনিছোঁ এতিয়া খাম আৰু মাহঁত বাহিৰত আছে কিবা কথা পাতি পেলাই এতিয়া সকলোবোৰ গ'ল এনেই সৰুকৈ মই যিখিনি পাৰিছোঁ সেইখিনি কৰিব চেষ্টা কৰিছোঁ কোনোৱে যেন একো ভুল নাভাবে ভুল নধৰে আৰু কাকো বেলেগক মাতাও নাই আমাৰ ওচৰৰে খুৰীহঁতৰ পৰিয়াল দুটা আৰু মাহীহঁতৰ পৰিয়ালটো বাছ সেইখিনি আৰু যিখিনি পাৰিছোঁ নিজে কৰিছোঁ গতিকে কোনো একো বেয়া নালাগে আহক নহ'লে এতিয়া যাওঁ আৰু কি বনাইছোঁ চাওঁ মা আহিল বাহিৰৰ পৰা মাক সুধি আছোঁ আজিৰ দিনটো কেনে লাগিল আজি কেনে লাগিল ভালেই লাগিল পিকনিক কেক কিবা লাগিছে বাৰ্থডেৰ কেক আৰু যিখিনি পাৰিছোঁ মাৰ কাৰণে চেষ্টা আৰু প্ৰথমবাৰ এইবাৰ মাৰ ফাৰ্ষ্ট কেক কটা ন ভাবাই নাছিলোঁ এইবাৰ ফাৰ্ষ্ট টাইম আমি ধুনীয়াকৈ ফটো উঠিছোঁ কামৰ পৰা আহিছোঁ কেক আনিব গৈছোঁ আৰু দাঁতৰ বিষ লগতে মাৰ মাজত দাঁতৰ বিষ আমি ভাবিছিলোঁ কেক কাটি খাবই নাপাব নেকি তাৰপাছত চব ঠিকে আছে ভালেই এতিয়া শনিবাৰ কাৰণে খালি নিৰামিষ আৰু এয়া ধুনীয়াকৈ মটৰ আৰু পনীৰৰ চব্জি ধুনীয়া একদম ধুনীয়া গোন্ধ ওলাইছে এয়া আৰু ভাত বহাইছে আৰু এয়া দালি বাছ আজি পনীৰ খাম আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ গতিকে আজিলৈ বাই বাই দিদি আৰু আগৰ বছৰ বাৰ্থডেৰ আগৰ বছৰ হ'ব বাই বাই দি বাই বাই